আজি আকৌ আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। বতৰ ডাৱৰ, বৰষুণ দি আছে। চাওকচোন, বনাই থাকিম। কেনেকুৱা হৈছে কমেণ্টত জনাব। এয়া খাচী মাংস লৈছোঁ, এয়া আলু কাটি লৈছোঁ, এয়া পিঁয়াজ, এয়া আদা নহৰু পেষ্ট, আৰু ইয়াত মই মছলাখিনি লৈ লৈছোঁ একেলগত। এইটো হালধি, এইটো মিট মছলা, এইটো ধনিয়া, এইটো জিৰা, আৰু এইটো কাশ্মীৰী মিৰ্চ। বিলাহী আৰু পিঁয়াজ পেষ্ট আছে, মিক্সাৰত পেষ্ট কৰি লৈছোঁ মই। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি আছোঁ। অলপ চেনি দি দিছোঁ ইয়াত। চেনি দিলে কালাৰটো ভাল হয় আৰু অকণমান সিজেও আৰু। পিঁয়াজটো গল্ডেন হৈ গৈছেগৈ, গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছেগৈ। সেইবাবে মই ইয়াত এতিয়া আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি দি অলপ ভাজি লৈছোঁ। ইয়াত এতিয়া মছলাখিনি দি দিম। মছলাখিনি মই ইয়াত মিলাই থৈছিলোঁ নহয়, দি দিম এতিয়া ইয়াত। মই জলকীয়া নিদিওঁ, কাৰণ আমাৰ সৰু ল'ৰা এটা আছে, সি খায় অলপ, সেইবাবে জলকীয়া দিয়া নহয়। জলকীয়াটো দিলে সি খাব নোৱাৰে, সেইবাবে জলকীয়াটো নিদিওঁ। সদায় মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। মই নতুনখিনি ইউটিউব জগতখনলৈ আহিছোঁ, সেইবাবে আপোনালোকে মোক সহায় কৰিবচোন। মই অকণমান আগুৱাই যাওঁ। ইমান নাজানো, ক'ৰবাত যদি ভুল হৈছে আপোনালোকে শুধৰাই ল'ব। কালাৰটো ধুনীয়াহে আহিছে, কালাৰটো ভাল লাগিছে দেখি। মই ইয়াত নিমখ দিয়া নাই, মই এতিয়া ইয়াত নিমখ দিম। গ্ৰেভি হ'ব, গতিকে নিমখটো দি দিছোঁ। গ্ৰেভিৰ আন্দাজতে দিছোঁ নিমখটো। নিমখটো এনেকৈ মিক্স কৰি ল'লে চবতে মিক্স হৈ যায় আৰু মিহল হৈ যায়, সেইকাৰণে ইয়াতে দি দিছোঁ আৰু। তেতিয়া গৰম মছলা অকণমানো দি দিম। মোক ভিডিঅ' বনোৱাটো ঘৰৰ মানুহে ছাপোৰ্ট কৰা নাই, মই মনে মনেহে বনাই আছোঁ আৰু। সেইবাবে আপোনালোকে অলপ সহায় কৰিবচোন, তেওঁলোকক যাতে মই দেখাই দিব পাৰোঁ। সেইকাৰণে মই কেমেৰাৰ সন্মুখলৈ অহা নাই, মনে মনে বনাই আছোঁ আৰু। মছলা ভজা হৈ গ'ল বাবে মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনি দি দিলোঁ, খাচী মাংস। এইখিনি এতিয়া ভালকৈ মিলাই দিম। আমাৰ পৰিয়ালটো সৰু পৰিয়াল, মই, মানুহজন আৰু ল'ৰাটো চিঞৰি আছে, খেলি আছে, মই বনাই আছোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে, মই বনোৱা কোনোৱা সেইবোৰ চাই যদি ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবচোন প্লিজ। ল'ৰাৰ চিঞৰ বাখৰ শুনিছেনে? সেইটো খেলি আছে। হেলিকপ্টাৰ আলু খালে বুলি কৈ আছে সি। আমাৰ পৰিয়ালটো সৰু বাবে এইকাৰণেই কৈছোঁ, কাৰণ মোৰ শাহু শহুৰ নাই, শাহু দেউতা শাহু মা নাই, সেইবাবে আমি অকলেই থাকোঁ। মাংসখিনি হৈ গ'ল, মানে ভজা, এতিয়া ভাজি থাকিম অলপ। মোৰ মছলা দিয়া হৈ গ'ল, মাংস দি দিলোঁ। এতিয়া এইখিনি ঢাকি দিম।
মিনিটমান ভজাৰ পিছত মই আলুখিনি দি দিছোঁ। আলুখিনি দি এতিয়া অলপ লৰাই দিম। মোৰ হাজবেণ্ডে বৰ ধুনীয়াকৈ বনাব জানে, মই তেওঁৰ পৰাই অলপ অলপ শিকিছোঁ আৰু। তেওঁ বনাবলৈ এলাহ কৰে, নিজে অলপ দিগদাৰ আৰু। আকৌ ঢাকি দিম এতিয়া। মইতো কৈছিলোঁৱেই আমাৰ ল'ৰা এটা আছে বুলি, সি জ্বলা খাব নোৱাৰে, গতিকে সেইটো মই জলকীয়াটো কি কৰিছোঁ, অলপ গৰম পানীত সিজাইছোঁ, পিছত তালৈ কাঢ়ি মেলি মই এইখিনি তাত দি দিম, তেতিয়া জ্বলাটো হৈ যাব। অলপ জ্বলা খাবও মন যায়, অকল নহ'লে কিবা ভালো নালাগে নহয়, সেইকাৰণে জলকীয়াটো এনেকৈ দি দিবলগীয়া হৈছে আৰু। এনেকৈ দিলে চাগে হ'ব নেকি, মই ট্ৰাইহে কৰিছোঁ। আলুখিনি সিজিলে, গতিকে এতিয়া ইয়াত মই পানী দি দিম। মইতো কৈছিলোঁ গ্ৰেভি খাম বুলি, সেইবাবে গ্ৰেভি জোখতে পানীটো দিম। দি দিলোঁ, এতিয়া মই ঢাকি দিম। পানীটো কমকৈ দিছোঁ সিজিবৰ কাৰণে, মাংস চাংস অলপ সিজিব, মাংসটো সিজিব, আলুটো সিজিব। লৰালে মাংস কাঢ়ি ল'লোঁ। ইয়াত এতিয়া জলকীয়াখিনি দি দিম। কিমান জ্বলা হয় নাজানো আৰু, দি দিছোঁ। মই ফোনটো হাতেৰে ধৰি থাকোঁ, কেমেৰাটো, সেইকাৰণে লৰি লৰি অলপ কঁপি কঁপি আহিব, হিলি থাকে। এনেকৈ তেনেকৈ চাবচোন বাৰু। ষ্টেণ্ড নাই এতিয়ালৈকে, ষ্টেণ্ড ল'বলৈ পৰা হোৱাগৈ নাই, সেইবাবে।